নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ব্লগিং চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ মই এটা নতুন ঠাইলৈ, হয় নীলাচল পাহাৰত অৱস্থিত এটা খুব সুন্দৰ আৰু পবিত্ৰ স্থান হৈছে কামাখ্যা মন্দিৰ। আৰু এই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আজি মই গৈ আছোঁ বা আৰু ভিনদেউৰ লগত। এয়া কামাখ্যা মন্দিৰ পালোগৈ আৰু এতিয়া গৈ আছোঁ। সঁচাকৈ কামাখ্যা মন্দিৰ ভাগত ইমান মানুহৰ ভিৰ, মন্দিৰ ভাগ মানে দৰ্শন কৰি একেবাৰে মনটো পবিত্ৰ হৈ গ'ল। ভাল লাগিলে, খুব ভাল লাগিলে। মোৰ মানে কামাখ্যা মন্দিৰলৈ যোৱাটো এটা ডাঙৰ হেঁপাহ, ডাঙৰ আশা আছিলে আৰু আজি এই আশাটো পূৰণ হ'ল। এয়া 5 গছি চাকি জ্বলাই দিলোঁ আমাৰ মা দেউতাৰ দীৰ্ঘায়ু বাৰ শুভ হ'বলৈ, মোৰ শুভ হ'বৰ কাৰণে, আমাৰ ঘৰখনৰ শুভ হ'বৰ কাৰণে। এইয়া ইমানেই ধুনীয়াকৈ মানে কামাখ্যা মন্দিৰ ভাগ ওপৰৰ এই ষ্টেপকেইটাৰ পৰা ইমান ধুনীয়াকৈ মানে দৰ্শন কৰিব পাৰি। ধুনীয়াকৈ চালোঁ, বহুত ভাল লাগিলে। এয়া বহুত ভাল লাগিলে গৈ, মানুহৰ পূৰা ভিৰ আছিলে। তাৰপিছত আমাৰ চাই হৈয়ে গ'ল। তাৰপিছত যিহেতুকে ৰাতিপুৱা একো নোখোৱাকৈ গৈছিলোঁ, সেইটো কাৰণে বহুত ভোক লাগিছিলে। সেইকাৰণে ওচৰতে এখন হোটেলত খাই লৈছিলোঁ। আৰু খোৱাৰ পিছতহে কিবা শক্তিটো পোৱাৰ নিচিনা লাগিছিলে, যিহেতু ৰাতিপুৱাই দৰ্শন কৰিবলৈ গৈছিলোঁ একো নোখোৱাকৈ। খোৱাৰ পিছত লগে লগে আমি গ'লোঁ আৰু এটা তাতে থকা মানে নীলাচল পাহাৰতে অৱস্থিত আৰু এটা মন্দিৰলৈ। সেইটো হৈছে ভূৱনেশ্বৰ মন্দিৰ। ভূৱনেশ্বৰ মন্দিৰটো সঁচাকৈ ইমানেই ধুনীয়া, ইমানেই পৰিষ্কাৰ, খুব ভাল লাগিলে। তাৰ পৰা মানে কামাখ্যা মন্দিৰৰ পৰা অলপ ওপৰলৈ গৈ ভূৱনেশ্বৰ মন্দিৰটো আছে। সেই মন্দিৰভাগ দৰ্শন কৰিও খুব ভাল লাগিলে। মানে গুৱাহাটীলৈ আহিলে অহা বুলি ক'লে মানুহে সুধিবই আৰু কামাখ্যা মন্দিৰ দৰ্শন কৰা হ'লনে বুলি। তো কামাখ্যা মন্দিৰভাগ দৰ্শন কৰিবলৈ আছিলেই মানে সেই ভাগ মোৰ দৰ্শন কৰা হোৱা নাছিলে, গতিকে আজি দৰ্শন কৰিলোঁ। বহুত বেছি ভাল লাগিলে। আৰু এয়া হৈছে ভূৱনেশ্বৰ মন্দিৰ। এই ভূৱনেশ্বৰ মন্দিৰভাগ দৰ্শন কৰিও একেবাৰে মনটো পবিত্ৰ হৈ পৰিল। ইমানেই পৰিষ্কাৰ। আপোনালোক গৈছে নাই বাৰু? যদি গুৱাহাটীলৈ আহিছে ফুৰিবৰ কাৰণে, তেতিয়া নিশ্চয়কৈ দৰ্শন কৰিব। আৰু এই ধৰ্মীয় স্থানসমূহলৈ গ'লে চাবচোন, মনটো বহুত পাতল পাতল লাগে। কিবা যেন আমাৰ জীৱনত যদি কিবা দুখো কৰিছোঁ, সকলোবিলাক যেন মৰিখন হৈ গৈছে। মনটো একেবাৰে যেন পাতল হৈ গৈছে, তেনেকুৱা নিচিনা অনুভৱ এটা হয়। আৰু এনেকুৱা লাগে যেন আহিবলগীয়া দিনবোৰ ওপৰৱালা অৰ্থাৎ ঈশ্বৰে, নেদেখা এটা শক্তিয়ে আমাৰ লগত সদায় ভাল কৰিব। আমাৰ লগত প্ৰতিটো পলতে আমাৰ লগত থাকিব। এইফালৰ পৰা ইমান ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ নদীখনৰ সৌন্দৰ্যতা একেবাৰে সোণত সুৱগা চৰাইছে। চাওকচোন বাৰু, ইমান ধুনীয়া লাগিছে। এইডোখৰ ঠাইলৈ গৈ যেতিয়া ভূৱনেশ্বৰ মন্দিৰলৈ গ'লোঁ, মনটো ইমানেই ভাল লাগিছে, মানে তাতে থাকিবলৈ মন গৈছে, মানে নাহোঁ যেন তেনেকুৱা লাগিছিলে। আৰু বতাহ মাৰি থাকে, ইমান ভাল লাগিছিলে। একেবাৰে শেষত মই এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোকৰ যদি মোৰ ভ্লগটো চাই ভাল লাগে, আপোনালোকে মোৰ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকেও গুৱাহাটীলৈ যদি আহে, বহুতে ফুৰিছেই, যদি নাই ফুৰা ফুৰিবগৈ, দৰ্শন কৰিবগৈ, খুব ভাল লাগিব। মনটো একেবাৰে পবিত্ৰ লাগি যাব। মনৰ সমস্যাবোৰো আপোনালোকৰ দূৰ হ'ব। গতিকে এই নতুন বছৰৰ আগৰ সময়ছোৱাতে ফুৰি আহিলোগৈ। ভাল লাগিলে লাইক কৰি দিব। ধন্যবাদ।